নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰটো ভিডিঅ'ত আমি নৱমমান শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালী নাম্বাৰ ছিষ্টেমৰ আটাইকেইটা এক্সাৰচাইজ কমপ্লিট কৰিলোঁ। আহা আমি চেপ্টাৰ 2লৈ প্ৰচিড কৰোঁ। দ্বিতীয় চেপ্টাৰটোত আছে তোমালোকৰ বহুপদ পলিনমিয়েলছৰ এক্সাৰচাইজ সলভ কৰাৰ আগত কেইটামান মই তোমালোকৰ মেইন পইণ্ট বিচাৰি উলিয়াইছোঁ, সেইবিলাক লিখি লোৱা আৰু ভিডিঅ'টো পজ কৰি একবাৰ লিখি ল'বা। লিখাৰ পিছত মই বুজাই দিম। ভিডিঅ'টো পজ কৰি এই পইণ্টকেইটা লিখি লোৱা। নেক্সট এইকেইটা লিখি ল'বা তোমালোকে। ভিডিঅ'টো পজ কৰি এইখন নেক্সট শ্লাইড বুলিয়ে কৈছোঁ আৰু এইখিনিতে পজ কৰি লিখি লোৱা। আৰু কেইটামান পইণ্ট আছে। নেক্সট এইকেইটা লিখি লোৱা। ইমানে ভিডিঅ'টো পজ কৰি ল'বা। এতিয়া চাবা, এই যিখিনি পইণ্টসমূহ তোমালোকে লিখিলা, ইয়াৰ পৰাই বহুত MCQ কুৱেশ্যন ওলাই যাব। আৰু এতিয়া মই পইণ্টখিনি এটা এটাকৈ বুজাই দিম। চলক কাক কয়? XYZ। ছাপ'জ যেনিবা তোমাৰ আছে 2x + 3, ইয়াত চলক কি হ'ল? x। ধ্ৰুৱক, ইয়াত এতিয়া ধ্ৰুৱক কোনবিলাকক ক'ব? 2, 3, 4, এইটো 2 আছে। যিবোৰ ইণ্ডিপেণ্ডেণ্ট নাম্বাৰ থাকিব 2x + 2, 2x + 4, 2, 3, 4, এইবিলাক হৈ গ'ল এটা ধ্ৰুৱক। নেক্সট আহি গ'ল পদ 2x + 2। এই 2x + 2টোত পদসমূহ কি হ'ল? এটা হ'ল 2x, এটা হ'ল 2। এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ। 2x + 2, 2x আৰু 2। সহগ হৈ গ'ল। এই পদটোত xৰ সহগ 2 আছে, xৰ সহগ 2। x⁻0 সহগ, x⁻0 সহগ এইটো 2 আছে চোৱা। বাই x⁻0টো আমি কেনেকৈ লিখিব পাৰোঁ? 2 × x⁻0। x⁻0 মানে 1, মানে আল্টিমেটলি 2 থাকিলেগে। তো x⁻0 সহগ 2। আকৌ 2টোও এটা বহুপদ। ছাপ'জ 3টো ছিংগুলকৈ লিখিলোঁ, 3টো এটা বহুপদ। 2 এটা লিখিলোঁ এইখিনিতে, ইও এটা বহুপদ। 2টো এটা বহুপদ। ধ্ৰুৱক বহুপদ 0ক শূন্য বহুপদ বোলে। এইটো এটা ষ্টেটমেণ্ট মনত ৰাখি ল'বা। ধ্ৰুৱক বহুপদ শূন্যক শূন্য বহুপদ বোলে। এটা যেনিবা অকল শূন্য আছে, ইয়াক শূন্য বহুপদ বুলিব। নেক্সট আহিলে সূচক x² + 4। ইয়াত xৰ সূচক কি? 2, মানে পাৱাৰটো। x² + 4, xৰ সূচক হৈ গ'ল 2। ইয়াত চোৱা x + 1/x, এইটো আগৰ চেপ্টাৰত কৰি আহিছোঁ। 1/xটো কি লিখিব পাৰে? x⁻−1, হয়নে? x + x⁻−1। ইয়াত কি হ'ল? ইয়াত দ্বিতীয় পদ এই x⁻−1ৰ সূচক হৈ গ'ল -1, যিটো পূৰ্ণ সংখ্যা নহয়। -1টো পূৰ্ণ সংখ্যা হয় জানো? পূৰ্ণ সংখ্যা 0, 1, 2, 3, 4 চব পজিটিভখিনি আছে, 0 ইনক্লুড কৰি। পূৰ্ণ সংখ্যা নহয়, x⁻−1টো পূৰ্ণ সংখ্যা নহয়। সেয়েহে এই বীজগণিতীয় ৰাশিটো বহুপদ নহয়, মানে এই ৰাশিটো বহুপদ নহয়। যদি তোমাক কেনেবাকৈ সোধে যে এইটো বহুপদ হয় নহয়, কাৰণ কেলে? ইয়াত এটা xৰ ওপৰত (1) আছে, আৰু -1 সূচক থাকিলে বহুপদ নহয়। অকল সূচকবিলাক পূৰ্ণ সংখ্যা হ'ব লাগিব। এক্সাৰচাইজত পাই যাবা, বুজাই দিম। এটা বহুপদত যিকোনো সীমিত সংখ্যক পদ থাকিব পাৰে, কিন্তু সীমিত সংখ্যক, অসীমিত নহয়। সীমিত সংখ্যক পদ থাকিব পাৰে। মানে ধৰা 50টা পদ আছে, 100টা পদ আছে, 1000টা পদ আছে, 1,00,000টা পদ আছে, কিন্তু সীমিত হ'ব লাগিব, যে অসীমিত হ'ব নোৱাৰে। যি বহুপদত মাত্ৰ এটা পদ থাকে, যেনে জাষ্ট লিখিলোঁ 2x², আৰু একো নাই, তাক মনোমিয়েল বোলে বা একপদ বোলে। অকল এটা পদ আছে। ইয়াত আছে +2x কৰিলোঁ, দুটা পদ, সেইটো হ'ল বাইনমিয়েল।
হয়নে? আৰু এটা দি দিলোঁ, তিনিটা পদ ট্ৰাইনমিয়েল। তো যিটোত এটা পদ থাকে মনোমিয়েল, যিটো দুটা পদ থাকে বাইনমিয়েল, যিটো তিনিটা পদ থাকে ট্ৰাইনমিয়েল। বহুপদত থকা চলকৰ সৰ্বোচ্চ ঘাতক ডিগ্ৰী বোলে। এটা বহুপদ লিখি দিলোঁ আমি এইটো 3x⁵ 2 প্লাছ 2x⁴ মাইনাছ 6x³ প্লাছ 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 মাইনাছ। এইটো এটা বহুপদ। ইয়াত চবতকে মেক্সিমাম পাৱাৰ কি হ'ল? 5। তো মেক্সিমাম পাৱাৰ 5 আছে, গতিকে গোটেই পলিনমিয়েলটো বহুপদটোৰ মাত্ৰা বা ডিগ্ৰী কিমান হ'ব? 5 হ'ব। এইটো এটা আছে অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা 0। যিটো এইটো মনত ৰাখি ল'বা দেই, অশূন্য ধ্ৰুৱক বহুপদ। ধ্ৰুৱক বহুপদ, প্ৰথম কথাটো হ'ল ধ্ৰুৱক বহুপদ কাক বোলে? আগত পঢ়ি আহিলো, ধ্ৰুৱক বহুপদ জাষ্ট এটা নাম্বাৰ আছে বোলে 3। এইটো হৈ গ'ল ধ্ৰুৱক বহুপদ। তো ইয়াত বহুপদৰ মাত্ৰা কিমান? 3x⁴, এনেকেও লিখিব পাৰোঁ আমি, x⁴ মানে 1, মানে অনলি 3 থাকিব। ইয়াত মাত্ৰা হৈ গ'ল 0। এক মাত্ৰাযুক্ত বহুপদ যেনে এইটো 2x - 1, ইয়াত মাত্ৰা কিমান? 1 আছে, x⁴ আছে। এইবিলাকক কি কয়? লিনিয়াৰ বহুপদ বোলে, ৰৈখিক বহুপদ। আৰু যদি দ্বিমাত্ৰা হয় 2x² যদি আছে, 2x² - 3x + 1, এইবিলাক হৈ গ'ল দ্বিঘাত। কিউব থাকিলে 4x³ - 5x² + 2x - 5, এইটো হ'ল ত্ৰিঘাত, ত্ৰিমাত্ৰা। শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয়। এইটো একদম মনত ৰাখি ল'বা, লাষ্টৰ ষ্টেটমেণ্টটো, শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয়। এইটো MCQত খুব সুধিব। আহা আমি এতিয়া এক্সাৰচাইজটো চাই লওঁ। এক্সাৰচাইজ 2.1ত কি কৈছে আমাক? এক্সাৰচাইজ 2.1ত তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয়? কোনটোত এটা চলক আছে আৰু কোনটোত নাই, তোমাৰ উত্তৰৰ যুক্তি দিয়া। কোৱেশ্চন নম্বৰ 1টো কৈছে 4x² - 3x + 7। চলক মানে কি হ'লে? সেই x, y এইবিলাক থাকে যে, কোনটোত অনলি এটাহে আছে। ইয়াত চোৱা x আছে, এইটো এটা চলকযুক্ত বহুপদ। এইটোত y আছে, শুনি যাবা দেই, y আছে, এইটোও এটা চলকযুক্ত বহুপদ। এইটোত t আছে, ই এটা চলকযুক্ত বহুপদ হয়নে? নহয়, বুজাই দিম। ইয়াত y আছে, ইয়াতো y আছে, ই এটা চলকযুক্ত বহুপদ হয়নে? নহয়, বুজাই দিম। ইয়াত কি আছে? x, y, z আছে, ই হয় না এটা চলকযুক্ত বহুপদ? নহয়, কাৰণ ইয়াত x আছে, y আছে, z আছে, তিনিটা আছে। তো আমি সলভ কৰোঁ। কুৱেশ্চন নম্বৰ 1ৰ 1টো 4x² - 3x + 7। তো ইয়াত এটাই আছে, আনসাৰ লিখি দিম, ই এটা চলকযুক্ত। আকৌ বুজি নাপালে মই কৈ গৈছো, শুনি যাবা। ই এটা চলকযুক্ত বহুপদ। y² + √2 আছে, ইয়াতো কেইটা আছে? এটাই আছে। ই এটা চলকযুক্ত বহুপদ, ইয়াতো এটাই আছে। নেক্সট আহি গ'ল। নেক্সট 3টো কি কৈছে চোৱা, 3√t + t√2। এইটো আমি কেনেকৈ লিখিব পাৰোঁ? 3 × t⁻½ হয়নে? √2 উঠাই দিলে প্লাছ t√2। এই √2ৰ পৰা আকৌ √2 উঠাব নালাগে, আমাৰ চলকৰ কথাই সুধিছে, গতিকে চলককেইটা চাম আমি। এতিয়া ইয়াত চোৱা, t⁻½ আছে, হাফটো পূৰ্ণ সংখ্যা হয়নে? নহয়, গতিকে ই এটা বহুপদ হ'বনে? নহয়, গতিকে ই বহুপদেই নহয়। বাকীবোৰ বাদ দিয়া, চলক কেইটা চলক, এটা চলক, দুটা চলক, গতিকে ই বহুপদ নহয়। হয়নে? কাৰণ কি দিম আমি? সূচক, পাৱাৰটো সূচক পূৰ্ণ সংখ্যা নহয়। সূচকটো কি দিম? কি হৈ গ'ল? পূৰ্ণ সংখ্যা নহয়। সূচকটো পূৰ্ণ সংখ্যা নহয়, সেইকাৰণে সি বহুপদেই নহয়। 4 নম্বৰটো কি দিছে? y + 2/y।
গতিকে ইউ একেই y প্লাছ 2/y y প্লাছ 2 ইনটু y টু দি পাৱাৰ -1 হয়নে ই বহুপদ হ'বনে ই বহুপদ নহয় ই বহুপদে নহয় অকমান লাইটটোৱে ডিষ্টাৰ্ব কৰি আছিলে দেই আশা কৰোঁ এতিয়া ঠিক হ'ব ই বহুপদ নহয় কাৰণ কি হ'ব সূচক পূৰ্ণ সংখ্যা নহয় হ'ল 4 টো নেক্সট 5 টো কি হ'ব 5 টো কি দিছে 5 টো কি দিছে x to the power 10 plus y cube plus z to the power 50 x to the power 10 plus y cube plus z to the power 50 ইয়াত কেইটা আছে x আছে y আছে z আছে তো ই কি হ'ব ই এটা চলকযুক্ত বহুপদ নহয় কাৰণ তিনটা আছে x y আৰু z আছে গতিকে ই এটা চলকযুক্ত বহুপদ নহয় নেক্সট কি কৈছে চা তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা তো মই যে তোমালোকক পইণ্টছ বিলাক লিখাইছিলো ধ্ৰুৱক কি সহগ কি ডিগ্ৰী কি মাত্ৰা কি গতিকে এই টাৰ্মবোৰ সেইকাৰণে বুজাই দিলো তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা 1 টো হ'ব 2 plus x square plus x হয়নে ইয়াত কি আছে x square লগত কি মাল্টিপ্লাই হৈছে 1 একো নাই মানে 1 মাল্টিপ্লাই হৈছে তাৰ মানে x square সহগ হৈ গ'ল ইয়াত 1 হয়নে 2 নম্বৰটো 2 minus x square plus x cube x square সহগ লিখিব লাগিছে দেই ইয়াত কি আছে x square সহগ কি হ'ব -1 -1 মাল্টিপ্লাই হৈছে -1 তেনেকে 3 নম্বৰটো চোৱা 3 নম্বৰ কি কৈছে π/2 x square plus x তো x square লগত কি মাল্টিপ্লাই হৈ আছে π/2 তাৰ মানে x square সহগ π/2 4 নম্বৰটো √2x - 1 চোৱা ৰুট অভাৰটো আকৌ 2 ওপৰতহে আছে x ৰ ওপৰত নাই হয়নে ইয়াত x স্কয়াৰ সহগ কি হ'ব x স্কয়াৰ সহগ √2 হয়নে নহয় কেনেকৈ √2 হ'ব x স্কয়াৰ সহগহে দিছে ইয়াত x স্কয়াৰ আছে নে এটা আমি কি লিখিব পাৰো √2x plus 0x square minus 1 লিখিব পাৰো নে √2x plus 0x square minus 1 কাৰণ x square নাই গতিকে x square হওক কি 0 0 লগত মাল্টিপ্লাই কৰিলে 0 হ'ল আলটিমেটলি থাকিলে √2x minus 1 x square হওক 0 নেক্সট 5 to 2x minus 3 x square minus 3x plus 1 ইয়াত x square হওক কি 1 হয় না নহয় গুটেটো ভাঙি লব লাগিব আমি কি হ'ব মাল্টিপ্লাই কৰিলে 2x cube minus 6x square plus 2x minus 3x square plus 3 tika 9 9x minus 3 মানে কি হ'বগে 2x cube square এটা একলগ কৰা minus 6 minus 3 minus 9x square 2x 9x 11x minus 3 তো x square হওক কি আছে minus 9 x square হওক minus 9 আনসার হৈ গ'ল নেক্সট কোয়েশ্চন নাম্বার 2 টো কমপ্লিট হল কোয়েশ্চন নাম্বার 3 টো পঢ়া 35 মাত্ৰা যুক্ত মানে ডিগ্ৰী 35 হ'ব লাগিব এটা ডি পদ আকৌ ডি পদ পদ আকৌ দুটাহে থাকিব আৰু 100 মাত্ৰা যুক্ত এটা একপদ মানে মাত্ৰা ডিগ্ৰী 100 হ'ব লাগিব কিন্তু পদ আকৌ এটাহে একোটাকৈ উদাহৰণ দিয়া কৰিম Question number 3 answer
প্ৰথমে লিখিম 35 মাত্ৰা যুক্ত কি লাগে ডি পদ 35 মাত্ৰা মানে x টু দি পাৱাৰ 35 লিখিয়ে ললো 35 মাত্ৰা যুক্ত এটা ডি পদ দুটা পদ আছে প্লাস কি দিম দিলো 10 দি দিওঁ ইয়াত 4 এটা কিবা এটা তো 35 মাত্ৰা যুক্ত পাৱাৰটো 35 হ'ব লাগিব এইটো 35 দেই এইটো 35 নেক্সট ক'লে 100 মাত্ৰাযুক্ত 100 মাত্ৰাযুক্ত এক পদ ইয়াত আকৌ এইটো ডি পদ মানে কি পদ দুটা সেইকাৰণে ডি পদ ইয়াত এক পদ এটাহে আছে 100 y টু দি পাৱাৰ 100 এক পদ এটা অনলি এইটোৱে থাকিব লগত কিবা এটা লিখি দিছো 5 y টু দি পাৱাৰ 100 নেক্সট কোৱেশ্চন নম্বৰ 4 তলৰ বহুপদবোৰৰ মাত্ৰা লিখা মাত্ৰা কি বস্তু বুজাই দিছিল নহয় এতিয়া মাত্ৰা লিখিব লাগে তলৰ বহুপদবোৰৰ মাত্ৰা লিখিব লাগে কোৱেশ্চন নম্বৰ 4 ৰ 1 টো কি কৈছে 5x³ + 4x² + 7x হয়নে ইয়াত মাত্ৰা কি হ'ব মাত্ৰা হৈ গ'ল মাত্ৰা কাক কয় যেটো ম্যাক্সিমাম পাৱাৰ থাকে ম্যাক্সিমাম ডিগ্ৰী থাকে মাত্ৰা কি হ'ব ইয়াত 3 নেক্সট 2 টোত 4 - y² ইয়াত মাত্ৰা কি হ'ব 2 ম্যাক্সিমাম 2 আছে 3 টোত 5t - √7 ইয়াত মাত্ৰা কি হ'ব 1 t ওপৰত একো নাই মানে 1 আছে 4 টো only 3 ইয়াত মাত্ৰা কি হ'ব 3 টোক আমি কি লিখিব পাওঁ 3 * x টু দি পাৱাৰ 0 হয়নে এই মাত্ৰা কি হ'ব 0 0 আছে নেক্সট কোৱেশ্চন নম্বৰ 5 ত কি কৈছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা কোনটো ৰৈখিক কোনটো দ্বিঘাত কোনটো ত্ৰিঘাত লিখিব লাগে লিখি দিম 5 ৰ 1 টো কি কৈছে x² + x এটো কি হ'ব দ্বিঘাত মানে ম্যাক্সিমাম ডিগ্ৰী কি আছে 2 সেইকাৰণে দ্বিঘাত 2 নম্বৰটো x - x³ এটো কি হ'ব ত্ৰিঘাত 3 নম্বৰটো y + y² + 4 এটো কি হ'ব ম্যাক্সিমাম পাৱাৰ কি আছে 2 তো আনসাৰ হৈ গ'ল দ্বিঘাত 4 নম্বৰটো 1 + x ইয়াৰ আনসাৰ কি হ'ব কিমান আছে ম্যাক্সিমাম পাৱাৰ 1 গতিকে কি হ'ব ৰৈখিক একক ঘাত বুলি নকয় আৰু ইয়াক কয় ৰৈখিক নেক্সট টো 5 নম্বৰটো 3t এটো কি হ'ব ৰৈখিক 6 নম্বৰটো r² এটো কি হ'ব ঘাত কিমান আছে 2 দ্বিঘাত 7 টো 7x³ ঘাত কিমান আছে 3 গতিকে হ'ব ত্ৰিঘাত হল কোৱেশ্চন নম্বৰ 6 টো MCQ মন দি পঢ়া তলত দুটা উক্তি দিয়া আছে চোৱা শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয় অশূন্য ধ্ৰুৱক বহুপদটোৰ মাত্ৰা শূন্য তো আমি যিখিনি যে লিখাইছিলো মই এক্সাৰসাইজৰ আৰম্ভণিতে তাতে লিখা আছে শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয় এটো শুদ্ধ অশূন্য ধ্ৰুৱক বহুপদটোৰ মাত্ৰা শূন্য এটো শুদ্ধ তো তেতিয়া আমাৰ অপচন হ'ব দুইটা উক্তি শুদ্ধ অপচন নম্বৰ এ উক্তি 1 আৰু উক্তি 2 দুইটাই শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 7
ইয়াত হ'ব অপশ্যন এ দেই, উক্তি 1 আৰু উক্তি 2 দুইটাই শুদ্ধ। কুৱেশ্যন নম্বৰ 7, তলৰ কোনটো ধ্ৰুৱক বহুপদ? ধ্ৰুৱক বহুপদ, ধ্ৰুৱক বহুপদ হ'বলৈ হ'লে 5টো ই এটা ধ্ৰুৱক, গতিকে ই এটা ধ্ৰুৱক বহুপদ, 1টো হয়। 2টোতো x আহি গ'ল, ই ধ্ৰুৱক হয় জানো? নহয়, গতিকে এইটো নহয়। 3টোত কি আছে? 0টো ধ্ৰুৱক হয়, গতিকে ই এটা হয়। 4টোত 5x, এইটোও নহয়। তো অপশ্যন কি হ'ব? 1 আৰু 3, কোনটোত আছে 1 আৰু 3? অপশ্যন নম্বৰ চি, 1 আৰু 3। ধ্ৰুৱক বহুপদ হ'বলৈ হ'লে মানে কনষ্টেণ্ট নাম্বাৰ আহিব লাগিব, 1 2 3 4 0, কিন্তু চলক আহিব নোৱাৰে, মানে x y z t এই লেটাৰবিলাক আহিব নোৱাৰে। গতিকে ধ্ৰুৱকত অকল নাম্বাৰ থাকিব, ধ্ৰুৱক বহুপদত অকল নাম্বাৰ থাকিব, 5 0, এইকেইটা ধ্ৰুৱক বহুপদ। কুৱেশ্যন নম্বৰ 8, স্তম্ভ 1ৰ লগত স্তম্ভ 2 মিলোৱা। 8 নম্বৰ কুৱেশ্যন, শূন্য বহুপদৰ শূন্য, শূন্য বহুপদৰ শূন্য, ৰুটটো বহুপদটোৰ মাত্ৰা আৰু শূন্য বহুপদটোৰ মাত্ৰা। বিটোকে চাওঁ, ৰুটটো বহুপদৰ মাত্ৰা কিমান? ইয়াত অকল ৰুটটোহে আছে, x y z একো নাই, গতিকে একো নাই যেতিয়া মাত্ৰা শূন্য। বি লগত আহিব পি, বি লগত পি, অপশ্যনৰ পৰাও তোমালোকে খেলটো খেলিব পাৰা। বি লগত পি ক'ত আছে চোৱা, বি লগত পি এটাতে আছে, ওলাই গ'ল, বি লগত পি আছে, দেখিলা? তোমালোকে এনেকুৱা MCQ বিলাকত, এইটো মই চল্ভ কৰি দিম বাৰু, এনেকুৱা MCQ বিলাকত ধৰি লোৱা আটাইকেইটা বস্তু নাজানা, কিন্তু কোনোবা এটাটো জানা, হয় এটা জনাটোৰ পৰা আৰম্ভ কৰিবা। ৰুটটো বহুপদটোৰ মাত্ৰা আমি জানো, ৰুটটো বহুপদ বা এইটো এটা ধ্ৰুৱক বহুপদ, ধ্ৰুৱক বহুপদতটো চলকটো নাথাকে, চলকটো নাথাকে যে চলকটোৰ ওপৰত পাৱাৰটো 0 হ'ব, 0 হ'লে তাৰ মাত্ৰা 0 হ'ব। তো বি লগত পি। শূন্য বহুপদৰ মাত্ৰা, এটা শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয়, এইটো ষ্টেটমেণ্ট লিখাইছিলো, শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয়, বা ইয়াৰ আগৰ কুৱেশ্যনটোতে আছে, শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয়, দেখিলা? এইবোৰ আহিব MCQ। তো চি লগত সংজ্ঞাবদ্ধ নহয়, চি লগত কিউ, চি লগত কিউ আহিলে, বি লগত পি আহিলে, শূন্য বহুপদটোৰ শূন্য, যিকোনো বাস্তৱ সংখ্যা, শূন্য বহুপদটোৰ শূন্য, যিকোনো বাস্তৱ সংখ্যা। 8 নম্বৰ হৈ গ'ল এ আৰ বি পি চি কিউ। 9 নম্বৰটো কি দিছে? যদি 3x - 1 হোল টু দি পাৱাৰ 7 ইকুৱেল টু এইখিনি হয়, তেন্তে এইখিনিৰ মান কি হ'ব? সমাধানটো ইংগিতটো হিন্সটো দিয়ে দিছে, চোৱা। বহুপদটো ৰাখি pxত x ইকুৱেল টু 1, x ইকুৱেল টু যদি 1 বহাওঁ, এইটো বহুপদটো ৰাখি 3x - 1 হোল টু দি পাৱাৰ 7 x ইকুৱেল টু 1 বহুৱালে বহুপদটোৰ সহগবোৰৰ যোগফল পোৱা যাব। মানে এইটো হৈ গ'ল বহুপদ, ইয়াৰ সহগবোৰ কি হ'ল? a টু দি পাৱাৰ a7 a6 a5 a4 a3 a2 a1 a0, এই সহগবোৰৰ যোগফলটো পাবলৈ হ'লে কি কৰিব লাগিব? আমি এই pxত 3x - 1 হোল টু দি পাৱাৰ 7ত x ইকুৱেল টু 1 বহাব লাগিব। কৰি চাওঁ, হয়নে? কৰি চাওঁ। কুৱেশ্যন নম্বৰ 9, আমাক হিন্সটো দিয়াই আছে নহয়। pxটো কি হ'ল? 3x - 1 হোল টু দি পাৱাৰ 7, x ইকুৱেল টু 1 বহাব লাগিব, মানে p1 3 into 1 minus 7 whole to the power 7, x equal to 1 বহাব লাগিব। x equal to 1 হ'লে 3 minus 7, 3 into 1, এইটো minus 7 হয় দেই, এইটো 3x minus 1 হে আছিলে। তো কি হ'ব? 3 into 1 minus 1 whole to the power 7, মানে 3 গুণ 3 minus 1 হ'লে 3 পাই গ'লে 2 to the power 7, 2 to the power 7 মানে কি পাম আমি? 2 7টা মাল্টিপ্লাই কৰি ল'ব, কৰি চাওঁ। 2 দুগুণ 4 দুগুণ 8 দুগুণ 16 দুগুণ 32 দুগুণ 64, কেইটা হ'ল? 1 2 3 4 5 6টা হ'ল, আৰু এটা দি দিয়া। 64টো 4 দুগুণ 8 6 দুগুণ 12, 128।
আনসাৰত আছেনে 128? অপশ্যন বি 128। তো এই হিন্টছটো দিয়ে আছে, এই হিন্টছটো কিন্তু মনত ৰাখি ল'বা দেই। পৰীক্ষাত এই কুৱেশ্যনটো এনেকৈ আহি যাব, কিন্তু হিন্টছটো নিদিব পাৰে নহয়, তেতিয়া কেনেকৈ কৰিবা? গতিকে যিকোনো এটা বহুপদত তাৰ যদি সহগবোৰৰ যোগফলটো বিচাৰে, সহগ মানে এইকেইটা A7, A6, A5, A4, A3 এইবিলাকৰ যদি যোগফল বিচাৰে, তেতিয়া বহুপদটোত x=1 বহালে যোগফলটো পোৱা যাব। ঠিক আছে, তো আমাৰ এক্সাৰচাইজ 2.1 কমপ্লিট হৈছে। নেক্সট ক্লাছত আমি 2.2 পৰা কণ্টিনিউ কৰিম। থেংক ইউ।